ৰাতিপুৱা ৰাতিপুৱা আচাৰ ৰ'দত দিয়া হৈছে। এইফালে আইতাই ৰ'দ লৈছে দেই। এইখিনি তিল, এইখিনি পিঠা। এয়া এতিয়া আমি খাবলৈ কাৰণে চাটনি এটা বনাওঁ বুলি ভাবিছোঁ। ৰঙালাও গুটি অলপ আছিলে। চাটনিটো কেনেকৈ বনালোঁ সেইটো মই ভিডিঅ' দি থৈছোঁ, আপোনালোকে গৈ চাব পাৰে। এয়া দাইল টেঙামৰাৰ সৈতে বুট আলু ভাজি, ৰঙালাও গুটি চাটনি, কমলাৰ সৈতে তৃপ্তিৰ এসাঁজ ৰ'দতে খাওঁ বুলি ভাবিছোঁ। এয়া এতিয়া আমলখি কেইটামান পাৰা হৈছে, মায়ে নিমখত দি থৈছে। খাবলৈ বহুতেই ভাল লাগে এনেকৈ নিমখত দি থোৱা আমলখি। কোনে কোনে এনেকৈ খাই ভাল পায় বাৰু। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল। আজি মই ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিছিলোঁ। কেনেকৈ কি কৰিলোঁ অলপ দেখালোঁ। ভাত পানী খাই মই এতিয়া আজৰি হ'লোঁ। তাৰপিছত মই কিবাকিবি অলপ কাম আছিলে সেইখিনি কৰিলোঁ। এতিয়া দুপৰীয়াই হ'ল আৰু। এতিয়া আইতাক চাহ দিলোঁ, আইতা চাহ খাবলৈ হ'লেই। তাৰপিছত ভাবিছোঁ এতিয়া মই বেটাৰ এটা ৰেডি কৰি থওঁ, মালপোৱা বনাম ভাবিছোঁ আজি গধূলিকৈ চাহৰ লগত খাবলৈ। যিহেতু মই বিহুৰ প্ৰিপেৰেশ্যনখিনি দেখাই আছোঁৱেই, কি বনাইছোঁ। মালপোৱাটো আজি একচুৱেলি এই বিহুৰ কাৰণে বুলি নহয়, আজি খাবলৈয়ে বনাম। বেটাৰটো এতিয়া ৰেডি কৰি থ'লেহে হ'ব এতিয়াবা। তো সেইকাৰণে ৰেডি কৰি থওঁ। কেনেকৈ কি কৰোঁ দেখাম আপোনালোকক। ৰেচিপি ভিডিঅ'টো দিম বাৰু, চাব। যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব দেই। ঠিক আছে, ভিডিঅ'টো চাই থাকক তেন্তে। এইখিনি মই বেটাৰখিনি এতিয়া ৰেডি কৰি থ'লোঁ। মই ৰেচিপি ভিডিঅ'টো দিম বাৰু। এতিয়া মই এইখিনি 5-6 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। তাৰপিছত মই বনাম। ঠিক আছে। বিহু প্ৰিপেৰেশ্যন নে কি? প্ৰথমতে পকা মিঠৈ ষ্টাৰ্ট কৰিছোঁ ন। সেইটোৱে মাঘৰ বিহু প্ৰথম ষ্টাৰ্টিং পকা মিঠৈয়ে কৰিছোঁ আৰু। এইফালে মাম্মীজিয়ে জালুক খুন্দিছোঁ। এয়া দালচেনি পাউডাৰ অলপ দি দিছোঁ ন। এইখিনি ৰেডি হৈ গৈছে আৰু ন। ইলাচি গুড়ি, চফ দালচিনি গুড়ি দিয়া হ'ল। এচামুচ আৰু এচামুচ দি দিছোঁ ন। পকা মিঠৈ বনোৱা প্ৰচেছ এইটোৱে আৰু। ঘিউ দি দিম ইয়াত। এইটো সৰবক ঘিউ, তেতিয়া হেৰি হৈ যাব। ঘিউ টেষ্টটো আহিব, তেতিয়া ভাল লাগিব। পকা মিঠৈ বনাই হৈ গ'ল। মাজতে অলপ জমনিও হ'ল। এতিয়া দেউতাই অলপ হাঁহৰ মাংস আনিছিলে, তাকে মায়ে জুইত বনাব লৈছে। হাঁহৰ মাংস কিহৰ লগত? কোমোৰাৰ লগত। খাবা আৰু নতুন বছৰ প্ৰথম এতিয়া ন। নতুন বছৰ হাঁহৰ মাংস কোমোৰা খাওঁ বুলি ভাবিছোঁ। বনোৱা দি দিয়ক মাংস দি দিয়ক। চাল কোমোৰা, শিল কোমোৰা পূৰা চনচনীয়া। শিল নে চাল কোমোৰা? শিল কোমোৰা। আৰু চাল কোমোৰাটো কেনেকুৱা থাকে? চাল কোমোৰাটো বেলেগ, অকণমান হেৰি কোমল টাইপৰ। আৰু এইটো অকণমান টান মানে টান চনচনীয়া। অঁ, এতিয়া হেৰি হাঁহটো শিল কোমোৰাৰ লগত খাবলৈ ভাল নে চাল কোমোৰাৰ লগত? শিল কোমোৰাৰ লগত খাবলৈ ভাল। চবৰ লগতে ভাল আৰু শিল কোমোৰাটো বেছি ভাল। এয়া কোমোৰা দিছে দেই। কালাৰটো আহিছে আৰু ন মা? মায়ে খালি হেৰি এনেকুৱা কোমোৰাৰ লগত ভাল পায় নে ড্ৰাই ফ্ৰাই বেছি ভাল পায়? কোমোৰাৰ লগতে ভাল পাওঁ। মই কোমোৰাখিনি খাবলৈ ভাল পাওঁ। মোৰ ড্ৰাই ফ্ৰাইহে ভাল লাগে। আৰু নহয়, কিটো ভাল লাগে? ড্ৰাই ফ্ৰাইটো ভাল নালাগে। গোন্ধটো বঢ়িয়া আহিছে দেই। টেষ্টিং কৰিব দিছে দেই। খাই চাওঁ। বঢ়িয়া আছে। পাৰফেক্ট। মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই।